নাপালে বাৰু চাদাকে এখোলা খাই লওঁ জানে গম পালে ব্ৰেকআপে দিয়ে নেকি বাৰু দিয়ে নহওক চাদাখিনি হৈছে মেইন বাৰু চাদাখিনি খাওঁ মই বাৰু যাওঁ জান মই ৰখি আছো তাড়াতাড়ি আহা জান ৰিচাৰ্জটো যে মই গুগল পে' কৰি দিছিলোঁ পাইছিলানে কি গুগল পে' এই নহয় গুগল পে' পাইছোঁ পাইছোঁ কি হ'ব এই চেণ্টাৰটো দেখিছা যোৱাবাৰ পূজাতে কিনি দিছিলা তোমাক কি কি লাগে তুমি এখন মোক লিষ্ট দিবা তোমাক মই শ্বপিং মলৰ পৰা লৈ দিম হ'ব তেতিয়াহ'লে অলপ মৰ্ণিং ৱাকে কৰি চকুৰে কাজলত এসাগৰ মৰম এইটো বয়সত মানুহে নাম কীৰ্তন কৰে এই বুঢ়ৰ এই বয়সত আকৌ প্ৰেমৰহে জোচ কি দিন পৰিল এই ৰাতিপুৱাই কি দেখিব লগা আছিল কথাষাৰ ঘুগনিক লগাই থৈ অহা ভাল হ'ব বুঢ়ৰো আজি চাই ভাল লাগিব জান তোমাক নেদেখিলে মোৰ দিন নাযায় ৰাতি নোপোৱাই ঘৰত কাল খনিটোৰ কাৰণে কি হ'ব এতিয়া ফুৰিবলৈ যাওঁ ব'লা জান তোমাক এখন স্কুটি দিয়াৰ কাৰণে মই মাথা মাৰি আছোঁ কি যি ভুল কৰিলোঁ মই এই বাচন ধুব লগা আছিল ৰাতিপুৱাই এই বুঢ়া আন্ধাৰে বোৱাৰে ক'ত বা মৰবে গেছি চশমা মাৰি কি পাল্লাত কৰিলোঁ বাপৰে বাপ এক দে কাম কৰি সহায় কৰি নেদে মই বাৰু পাৰোঁ নে এনেকে কি কৰিবি আৰু এই বাচন ধুই আছো মোৰ দুখৰ কথা নকবি আৰু আজি কিয় আহিবি তই কিবা কাম ওলাল আছো কৈছো বাৰু পাপা তই বুঢ়াক অলপ চাম্ভেলিব নোৱাৰা ৰাতিপুৱাৰ পৰা এটা কাম কৰি আছো তই এই ৰাতিপুৱাই সি একদম কি আপিক লোক ধৰি কথা পাতি আছে আমাৰ লাজ নালাগে এনেকে দেখিলি লাজ মানে মোৰে লাজ লাগে ভাই কি কৰিম তই অলপ চাম্ভেলিব লাগি চাইছোন তাতে কথা পাতি আছে কিমান মানুহ দেখা পাইছি আমাৰ দেখিয়ে লাজ লাগি গৈছে গাঁৱৰ মই কি কৰিম তই কৈছো মই হলো ধোকা কিবা এটা কথা কলিয়ে শুনছে কিবা এটা যদি মই ধৰ এই উলৰ কথা কওঁ বুঢ়াই মোক ধোকা বুলি কৈ দি দিবা কৈছে এই পুৱাৰ পৰা 7টা আণ্ডাৰ পেণ্ট ধুলৈ চাওঁ ইফালৰ পৰা আহিব স্পৰ্টিংটো ধুলাই দিব সিফালৰ পৰা আহিব লং পেণ্ট ধুলাই দিব চব মই ধুব লাগে হ'লেও আমাৰ লাজ লাগে তই যে মোক কোনোবা এটা আপিৰ কথা সিদিনা আহি কৈছিলি আজি সেই মূৰৰ কাতে জেকৰ লগতে লাইন মাৰি আছে আজি সেইটোৰ লগতে তেতিয়াহ'লে এটা কাম কৰোঁ আমি তাৰ লগতে আমি কিবা এটা পাক চকৰ খেলাই আমি তাৰ লগত বিয়াখন পাতি দিওঁ পাৰি কিন্তু হয় নে নহয় এতিয়া মই এতিয়া আৰু তই হ'লেও অলপ দম চম দিব লাগে ইমান সুস্থ মানুহ দম কেনেকৈ দিবি তই যদি মই দম দিওঁ কি কয় জানানে তই ওলও তই ধোকাহে আৰু পাই তই ওলও এতিয়া মই ধোকা হ'লো বুলি মই এতিয়া ক'ত যাম আজি কিমান বছৰ আগতে মই ইয়াতে বিয়া পাতি পেলাই ইয়াতে থাকলোঁ এতিয়া যদি তাইও মৰিল আজি কিয় মৰিল তহঁতেতো জানা চব কথা এই অলপ যদি মাটি বেচি পেলাই যদি চিকিৎসা কৰিলে তাইতো নমৰিল হয় এতিয়া মোৰ কিমান দুখ ময়ে চব কাম কৰিব লাগে এই চাওঁ তই সেই পুৱাৰ পৰা 7টা আণ্ডাৰ পেণ্ট ধুই পেলাই মই তই হ'লেও দুখ নকৰিবি আৰু আমি কিবা এটা কৰিব লাগিব দে পিছে হ'ব দে কিবা এটা কৰিবি আৰু তই আমি আজি মই দাদাক লৈ পেলাই গধূলি আহিম যা হ'ব যা এই আলোচনা এটা কৰিম আৰু বুঢ়াৰে প্ৰেমৰ লীলা চাম যা আৰু সংসাৰ পাতি দিম যা তই দুখ নকৰিবি তই কাম কৰ যা এই বাচনখিনি ধুৰ বুঢ়াই বা আহি আজি আকৌ কি কাম দে নে জোতা দুটাহে ধুবা লগে দে ই মোক মাৰিব কেতিয়াবা
আমি আজি আৰু এটা নতুনকৈ ভিডিঅ' বনাইছোঁ এইটো ছেকেণ্ড পাৰ্ট হয় আপোনালোকে কেনে পালে জনাব চাই আজি এটা নতুনকৈ মেম্বাৰ আহিছে গগন কুমাৰ আৰু যদি হৰকান্তৰ যদি পাৰ্ট লাগে চোৰ কৰাৰ তেতিয়াহ'লে সেইটো কমেণ্টত জনাব আমি নেক্সট পাৰ্ট হৰকান্তৰ আনিম এইটো পাৰ্ট বেছি নানো আৰু এইটো প্ৰেমৰ লীলা এনে এটা কমেডি কৰিছোঁ এই মানুহটোক লৈ এটা ভাল লাগিছে তেখেতে কিবা ক'ব আৰু যদি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব অ'কে বাই বাই